হেল্ল' গাইজ, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এঠাইত আহিছোঁ, মানে লাইব্ৰেৰীত আহিছোঁ। লাইব্ৰেৰীটোৰ উন্মোচন হ'ব আৰু বিভিন্ন প্ৰতিযোগিতা হ'ব, সেইকাৰণে ইয়াত মাতিছে, তাৰ কাৰণে আহিছোঁ। মোৰ লগত আহিছে গীতাঞ্জলি, মোৰ ফ্ৰেণ্ড। সন্মুখৰ ভাগত অসমী পুথিভঁৰাল, ছয়গাঁও, কামৰূপ। ইয়াতে দেখিব চাইনবৰ্ডত দিয়া আছে। আৰু তাৰে ওপৰত এইখন ইয়াতে আছে ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰ। এইখন হৈছে মেইন গেটখন। এনেদৰে সোমাই আহিব পুথিভঁৰালটো দেখিব পাৰিব। আৰু এইটো হৈছে ৰাস্তাটো, মানে যিটো পুথিভঁৰালটোৰ পৰা আহিব পাৰি। ইয়াৰে পৰিৱেশটো এনেকুৱা ধৰণৰ। তাত এখনি মঞ্চ পতা হৈছে আৰু ইয়াতে এখন ভাইটি ভণ্টিসকলে চিত্ৰাংকন প্ৰতিযোগিতা দি আছে। শ্ৰদ্ধা ৰাইজ, ডেকা বন্ধুসকল আৰু কণ ভাইটি ভণ্টিসকল, 1980 চনতে অসমী পুথিভঁৰালৰ জন্ম হৈছিল। আৰু এই অসমী পুথিভঁৰালৰ উদ্যোগত এখন প্ৰাচীৰ পত্ৰিকা আমি আজি গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ উপলক্ষে উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ। আৰু উন্মোচন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি মাননীয় ডক্টৰ নগেন কলিতাদেৱ। আৰু তেখেতে এই উন্মোচন কৰাৰ আগতে আমি তেখেতলৈ এখন সম্বৰ্ধনা যাচিছোঁ। এতিয়া আমি ডক্টৰ নগেন কলিতাক আমাৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেখেতক সহায় কৰিবৰ কাৰণে আমাৰ বিকাশ কেন্দ্ৰৰ প্ৰণৱ কলিতা, জন্মনি দাসক অনুৰোধ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম জয়ন্তী উপলক্ষত সমাবেত শ্ৰদ্ধা ৰাইজ, কৃষ্টি বিকাশ কেন্দ্ৰৰ সন্মানীয় বিষয়ববীয়াসকল, আজি এই মুহূৰ্তটো আমাৰ বাবে, বিশেষকৈ ছয়গাঁও অঞ্চলবাসীৰ বাবে এটা স্মৰণীয় মুহূৰ্ত হৈ থাকিব। এইবাবেই যে আমাৰ অঞ্চলত এখন হৈ আহিছিল আৰু আৰম্ভণিতে আমাৰ সাহিত্য চৰ্চাৰ আজি যিটো সুযোগ আছিলে, কিবা সুপ্ত হৈ থাকে, তাক আমি জাগ্ৰত কৰাৰ বাবে এটা সুযোগ লাভ কৰোঁ। এখন গ্ৰন্থ বা এখন হয়, মই প্ৰথমতে কৈছিলোঁ যে লাইব্ৰেৰীটোত পুথিভঁৰালটোত অহাৰ উদ্দেশ্য আমাৰ এটাই, মানে আজি পুথিভঁৰালৰ মানে ৱাল মেগাজিনখন, মানে প্ৰাচীৰ পত্ৰিকাখন উন্মোচন হ'ব। তাৰ কাৰণে উন্মোচনখিনি হৈ গ'ল। এইখন হৈছে প্ৰাচীৰ পত্ৰিকাখনি। পত্ৰিকাখনিত কেনেধৰণে উপস্থাপন কৰিছে, সেই উপস্থাপন ৰীতি সম্পৰ্কে মই অকণমান কৈ দিছোঁ। এইখন হৈছে
হৈছে ছয়গাঁও অসমী পুথিভঁৰালৰ পাখি পত্ৰিকাখন, যিখন আজিৰ ডেটত উন্মোচন কৰা হয়। ইয়াতে ওপৰতে দিয়া আছে কৈলাশী বুলি, ওপৰত যে নামটো আছে সেই কৈলাশী নামটো দিছে পাচি পত্ৰিকাখনে। এই পাচি পত্ৰিকাখনে নামটো কৈলাশী এইকাৰণে দিয়া হৈছে, আমাৰ ছয়গাঁৱত জানে চাগে কলহী নদী বৈ গৈছে। কলহী নদীৰ পুৰণি নাম আছিল কৈলাশী। তাৰ উদ্দেশ্যে ইয়াত উপস্থাপন কৰিছে আৰু তাতে দিয়া হৈছে যে চিত্ৰ অংকন কৰা হৈছে কলহী নদীতে তাত উপস্থাপন কৰা হৈছে। ঠিক তেনেদৰে তলত পাচি পত্ৰিকাখনিত বিভিন্ন ধৰণৰ প্ৰবন্ধ, কবিতা, নিবন্ধ দিয়া হৈছে। ইয়াতে শ্ৰীমন্ত শংকৰদেৱক উদ্দেশ্য কৰি ইয়াত পাচি পত্ৰিকাখনি সন্নিৱিষ্ট কৰিছে। মহাপুৰুষ শংকৰদেৱৰ চিত্ৰ অংকন কৰিছে। লগতে কবিতা ইয়াত উপস্থাপন কৰিছে। কুলসী নদীৰ বিষয়ে আছে, কুলসী নদীৰ শিহুৰ বিষয়ে লিখিছে। ইয়াতে ছয়গাঁৱৰ সকলো কিন্তু লিখনিবিলাক ছয়গাঁৱৰ মানুহে লিখিছে আৰু লগতে কাৰাটে, বৰ্তমান সময়ত কাৰাটে আপোনালোকে জানে কাৰাটে বহুখিনি অন্যতম হৈছে, মানে বহুখিনি প্ৰয়োজন হৈছে কাৰাটেৰ। সেইকাৰণে কাৰাটেৰ বিষয়ে সামান্য পৰিমাণে ইয়াত উপস্থাপন কৰিছে। লগতে মই হলো বিষ্ণু ৰাধা তাত উপস্থাপন কৰিছে। ঠিক তেনেদৰে বহুখিনি কবিতা আছে, ভাৱ প্ৰকাশ কৰিছে। উজানৰ মাছৰ বিষয়ে ইয়াত উপস্থাপন কৰিছে। ঠিক তেনেকৈ আহিবানে তুমি, আৰু আমাৰ বিশেষকৈ অসমীয়া সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে ইয়াতে সত্ৰীয়া নৃত্যৰ আদি পাঠ সম্পৰ্কে উপস্থাপন কৰিছে। ইয়াতে দেখুৱাইছে যে সত্ৰীয়া নৃত্য কেনেদৰে নৃত্যখিনিৰ বিষয়ে লিখিছে। তাত এখন ফটো সহকাৰে এটা আঁকি দিয়া হৈছে, মানে লগাই দিছে। আৰু ঠিক তেনেকৈ এনেদৰে অসমীয়া আৰু হিন্দী কবিতাও লিখিছে, হিন্দী ভাষাটো লিখিছে। মা কবিতা এটা লিখিছে, চুমি কলিতাই লিখিছে। আৰু ঠিক তেনেকৈ সত্ৰীয়া নৃত্যটো লিখিছে ভূপালী মেধি। একাদশ মান ছয়গাঁও মহাবিদ্যালয়, আমাৰ মহাবিদ্যালয়খনৰ ষ্টুডেণ্টে লিখিছে। আৰু ইয়াতেও ছয়গাঁও কলেজৰ বহুতে লিখিছে। ঠিক তেনেকৈ এখন পাচি পত্ৰিকা আমি তৈয়াৰ কৰিবৰ কাৰণে আঁৰত এজন ব্যক্তি থাকে, তেওঁলোকক বহুত সুঁৱৰিছোঁ। আৰু লগতে সম্পাদনা সমিতি থাকে, ঠিক তেনেকৈ উপদেষ্টা সদস্য, বেটুপাত, কেছ, অলংকৰণ থাকে। তাতে সভাপতি আছে, সম্পাদক আছে, অলংকৰণ আছে। বহুখিনি ব্যক্তি স্থাপনেৰে পাচি পত্ৰিকাখনৰ আজি উন্মোচন হ'ল। এইখনেই হৈছে কৈলাশী পাচি পত্ৰিকা, যিখন পত্ৰিকা আমাৰ থাকিব ছয়গাঁও অসমী পুথিভঁৰালত। এই পুথিভঁৰালটোৰ কথা ক'বলৈ গ'লে আপোনালোকে ইয়াতে ছয়গাঁৱতে আছে। ছয়গাঁৱৰ মেইন ৰোডৰ ঠিক ওচৰতে আপোনালোকে আহিব পাৰে পঢ়িবৰ কাৰণে। এই পুথিভঁৰালটোত আপোনালোকে আহি বহুখিনি ইয়াত সা সুবিধাৰ ব্যৱস্থা কৰিছে। আজি আমি দেখিলোঁ। ঠিক তেনেকৈ প্ৰত্যেক দিনাই আহিব পাৰে, সোমবাৰক বাদে। সোমবাৰৰ দিনাখন বন্ধ থাকিব, নহ'লে প্ৰত্যেক দিনাই আপোনালোকে ইয়াতে পঢ়িব পাৰিব। নহ'লে আপোনালোকে যদি পুথিভঁৰালত টাইম দিব নিবিচাৰে, তেতিয়াহ'লে ঘৰলৈ নি পুথিভঁৰালৰ নিয়মাৱলী কিছুমান আছে, তেনেকুৱাকৈ কিতাপবিলাক নিও আপোনালোকে ঘৰত সুন্দৰকৈ পঢ়িব পাৰিব। আৰু ডেট নিৰ্বাচিত কৰি দিব, সেই যিদিনাখন দিব লাগে সেইদিনাখন দিলে হ'ল আৰু ঘূৰাই, আৰু ধুনীয়াকৈ পঢ়িব পাৰিব। বিভিন্ন কিতাপ আছে ইয়াতে। অসমীয়া ভাষাৰ লগতে আমাৰ 4টা ভাষাৰ আছে, অসমীয়া, হিন্দী, ইংৰাজী, বাংলা ভাষাৰ সাহিত্য, বাংলা সাহিত্যৰ কিতাপ পায় ইয়াতে, ইংৰাজী সাহিত্য পায়, অসমীয়া সাহিত্য পায়, লগতে হিন্দী সাহিত্য। এই 4টা ভাষাৰ সাহিত্যক লৈ সন্নিৱিষ্ট কৰিছে অসমী পুথিভঁৰালখন। আহিব, বহুখিনি জ্ঞান লাভ কৰিব। আজি আপোনালোকক মই পুথিভঁৰালটো দেখুৱাই দিওঁ, কিদৰে কিতাপবোৰ ৰাখিছে, কেনেদৰে পঢ়িব পাৰিব আহি পেলাই। অকণমান ভিতৰলৈকে গৈ পেলাই আপোনালোকক দেখাই আছোঁ। আহক তেন্তে পুথিভঁৰাললৈকে যাওঁ আজি। এয়া হৈছে পুথিভঁৰালটো, মানে শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ পুথিভঁৰালটো। ছয়গাঁও অসমী পুথিভঁৰাল। ভিতৰলৈকে সোমাই যাম। এইখন হৈছে মেইন দুৱাৰখন। এনেকুৱা লাইব্ৰেৰীটো দেখিবলৈ। শিশু সাহিত্য, এই চেল্ফটোত মানে শিশু সাহিত্য সম্পৰ্কে বিভিন্ন কিতাপ ৰখা হৈছে। অসমীয়া ভাষাত শিশু সাহিত্য সম্পৰ্কীয় বিভিন্ন কিতাপ ইয়াতে পাব। কিতাপ আছে ইয়াতে।
আপোনালোকে আহি পেলাই চাব শিশু সাহিত্য সম্পৰ্কীয় বহুখিনি কিতাপে আছে আৰু এই লাইব্ৰেৰীটোৰ মানে ৫,০০০খন কিতাপৰ ব্যৱস্থা আছে আৰু হ'ব আগন্তুক দিনত আৰু ইয়াতে আছে এই চেল্ফটোত ইংৰাজী সাহিত্য সম্পৰ্কীয় বিভিন্ন কিতাপ ৰখা হৈছে অসমীয়া শিশু সাহিত্যৰ সম্পৰ্কীয় দুখনমান কিতাপ দেখাই দিছোঁ জীৱনৰ ৰূপ ৰং বন্তি বৰা ভূঞাই লিখিছে এই কিতাপখন ঠিক তেনেকৈ বনফুল কবি যতীন্দ্ৰনাথ দুৱৰা নীলমণি হুছেইন এইখন কিতাপ ঠিক তেনেকৈ ইয়াতো আছে লীলা গগৈ প্ৰদীপ কুমাৰ আদি বিশিষ্ট লেখকৰ আমাৰ শিশু সাহিত্য সম্পৰ্কীয় গ্ৰন্থ পঢ়িব পাব শিশু বুলি ক'লে সাধু বাদে শিশু সাহিত্য হ'ব নোৱাৰে ঠিক তেনেকৈ ককা দেউতাৰ সাধু ইয়াত কাশীনাথ ইংৰাজী সাহিত্যৰ ইয়াতে আছে বহুখিনি গ্ৰন্থ ঠিক তেনেকৈ এইখন কিতাপ হাতত লৈছোঁ দ্য ট্ৰায়েল অফ ভগত সিং পলিটিক্স অফ জাষ্টিছ এই সম্পৰ্কত আৰু ভগত সিঙৰ আপোনালোকে জানে চাগে বহুকেইখন ফিল্মো আছে আপোনালোকে চাব জানিব পাৰিব কিতাপখন পঢ়ি ইণ্টাৰেষ্টিং লাগে ইয়াতে আছে অসমীয়া উপন্যাস এই চেল্ফটোত অসমীয়া উপন্যাসখিনি ৰখা হৈছে উপন্যাস প্ৰখ্যাত কবি বা লিখকে ইয়াতে লিখিছে ঠিক তেনেকৈ মোৰ এইখন চকুত পৰিছে তেজৰ মৃত্যু নাই আৰু অৰুণ গোস্বামী ঠিক তেনেকৈ উপন্যাসৰ ভিতৰত আমি ক'ব পাৰোঁ যে অসীমত যাৰ হেৰাল সীমা সেইখন বহুতেই পঢ়িছে মেক্সিমাম মানুহে পঢ়িছে সেইখন কাঞ্চন বৰুৱাৰ আৰু যদিহে পঢ়া নাই পঢ়িব এবাৰ বহুত ধুনীয়া কাহিনী এটা তাত সন্নিৱিষ্ট কৰা হৈছে অৰুণ গোস্বামীৰ নিৰ্বাচিত উপন্যাসসমূহ ইয়াত আছে সংকলন আকাৰত ৰাখিছে অসমীয়া উপন্যাসে মানে দুটা চেল্ফত ৰাখিছে অসমীয়া উপন্যাস ইয়াতো আছে উৰহ আছে উপন্যাস ঠিক তেনেকৈ ৰক্ত জবা হাতী দাঁতৰ উৰুৱা কেশৱ চন্দ্ৰ ডাকুৱাৰ সাহিত্যৰ কিতাপ ঠিক তেনেকৈ বাংলা লিখকৰ ভিতৰত প্ৰখ্যাত লিখক বিভূতিভূষণ বন্দ্যোপাধ্যায় তেওঁৰ এখন কিতাপ আৰণ্যক বাংলা ভাষাতে লিখিছে কিতাপখন ঠিক তেনেকৈ বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু স্বামী সহদেৱানন্দ নীলকণ্ঠ ঘোষাল আদি হৈছে আমাৰ বাংলা সাহিত্যৰ লিখক প্ৰখ্যাত লিখক ইয়াতে আছে কবিতাসমূহ অসমীয়া ভাষাৰ কবিতা ইয়াত উপস্থাপন কৰিছে ইয়াত থকা কবিতাসমূহ অসমীয়া ভাষাৰে মানে ইয়াতে খুব ডিচিপ্লিন সহকাৰে মই এটা বস্তু দেখিছোঁ মানে কবিতাবিলাকৰ আপোনালোকে দেখিব পাৰে যে ইয়াতে ওপৰৰ চেল্ফটোত দিয়া আছে যে কবিতা বুলি লিখি দিছে ইয়াতে দেখিছেনে কবিতা বুলি লিখি দিছে মানে সুবিধাৰ্থে যাতে শিক্ষাৰ্থীসকলৰ বা পঢ়ুৱৈসকলৰ যাতে সুবিধা হয় ঠিক তেনেকৈ কবিতা যদিহে চেল্ফটোত ৰাখিছে কবিতা বুলি দিছে ঠিক তেনেকৈ আগৰখিনিত বাংলা সাহিত্য বুলি দিছে তাত আগৰখিনিত অসমীয়া সাহিত্যৰ চুটিগল্প বা উপন্যাস থাকিলে উপন্যাসখিনি দিছে অসমীয়া কবিতাসমূহ ইয়াত গল্পৰ কিতাপবিলাক আছে তাতে আছে হোমেন বৰগোহাঞিৰ স্বৰ্গ আৰু নৰক এইখন কিতাপ পঢ়িব 6 দশকৰ গল্প মানে 6 দশকতনো কেনেদৰে আমাৰ গল্পবিলাক লিখিছিল সেই সম্পৰ্কত এইখন কিতাপত পাব সৌৰভ কুমাৰ চলিহাই লিখিছে ইয়াতে আছে বিভিন্ন ৰচনাৱলী ইয়াতে দেখিব পাৰে যে বিভিন্ন ৰচনাৱলী বুলি দিয়া আছে শিক্ষাৰ্থীৰ মানে পঢ়ুৱৈসকলৰ সুবিধাৰ্থে ধুনীয়াকৈ লাইব্ৰেৰীটো দিয়া আছে আৰু বিশ্বকোষ আছে ইয়াতে পঢ়িব পাৰে অভিধান আছে অসমীয়া অভিধান শিশু সাহিত্য সম্পৰ্কে আছে কথাগুৰু চৰিত্ৰৰ কথা আছে অসমীয়া বিশ্বকোষ অসম প্ৰবন্ধ আকাৰত লিখিছে এইখন পঢ়িব মমনি ৰয়ছম গোস্বামীৰ ইয়াতে আছে ইংৰাজী সাহিত্য সম্পৰ্কত ইয়াত
কিতাপসমূহ ৰাখিছে। পুথিভঁৰালটোৰ দৃশ্য মানে ভাল লাগিবৰ কাৰণে বা দৃশ্য আকৰ্ষিত কৰিবৰ উদ্দেশ্যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চিত্ৰ অংকন কৰা হৈছে। আমি জানো যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আমাৰ অসমীয়া সাহিত্য জগতৰ এক বিশিষ্ট ব্যক্তি। তেওঁক ভূপেন হাজৰিকাদেৱৰ চিত্ৰ ফটো ৰাখিছে ইয়াতে। ঠিক তেনেকৈ ইয়াতে দেখিব পাৰে শিশু শ্ৰীকৃষ্ণৰ চিত্ৰ অংকন কৰিছে। আজি এই পুথিভঁৰালটোৰ বিশেষ ব্যক্তিগৰাকীৰ আগত মই চিনাকি কৰি দিওঁ। মানে প্ৰতিষ্ঠিত ব্যক্তি, সেয়া হৈছে দীপংকৰ ঠাকুৰীয়া। তেখেতে তেওঁৰ বক্তব্য ক'ব অকণমান, আপোনালোকে শুনক। পুথিভঁৰালত যিটো পঢ়াৰ পৰিৱেশ লাহে লাহে গঢ় লৈ উঠিবলৈ ধৰিছে, অথবা দূৰ অতীতত আমি গম পোৱাৰ পৰা জানো যে ছয়গাঁও অঞ্চলত, বৃহত্তৰ ছয়গাঁও অঞ্চলত অসমীয়া পুথিভঁৰালে বৌদ্ধিক দিশত আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিছে। বৰ্তমান সময়তো পুথিভঁৰালটোৰ যি নতুন ৰূপ দিয়া হৈছে বা ইয়াৰ কিতাপৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ যি আগ্ৰহ প্ৰকাশ কৰিছে, তাৰ কাৰণে এই পুথিভঁৰালৰ কৰ্তৃপক্ষক আমি ধন্যবাদ দিবই লাগিব। আৰু মই ক'ব বিচাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল অথবা পঢ়াৰ প্ৰতি আগ্ৰহ থকা প্ৰতিগৰাকী মানুহ ইয়ালৈকে আহি ল'ৰা ছোৱালীক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলে আৰু কিতাপ পঢ়াৰ জৰিয়তে অকল জ্ঞান বুলিয়ে নহয়, বাস্তৱ জীৱনতো বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত আগবাঢ়ি যোৱাৰ সহায় হয়। গতিকে মই আশা কৰোঁ সকলোৱে কিতাপ পঢ়িবলৈ আহক, এই পুথিভঁৰালটোৰ জৰিয়তে আনকো মাতি আনক। ধন্যবাদ। ইয়াতে পুথিভঁৰালটোৰ মানে এজন ব্যক্তি ক'ব আপোনালোকক, মানে পুথিভঁৰালটোৰ বিষয়ে অকণমান জনাই দিব। হয়, নমস্কাৰ। ইয়াত মই 2020ৰ পৰা সহকাৰী হিচাপে আছোঁ আৰু মই এতিয়া বৰ্তমান পঢ়িও আছোঁ। আৰু এই পঢ়ি থকাৰ লগতে এই লাইব্ৰেৰীটোত বহুত বিভিন্ন ধৰণৰ কিতাপ মই পঢ়িবলৈ পাইছোঁ আৰু আশা কৰোঁ আপোনালোকেও বহুত উপকৃত হ'ব। আৰু এই লাইব্ৰেৰীটো সপ্তাহত এদিনে বন্ধ থাকে, সোমবাৰ, বাকী প্ৰতিটো দিনে খোলা থাকে। আহিব নিশ্চয়। আৰু আপোনালোকে আহিব, ইয়াতে পঢ়িব পাৰিব। এনেকুৱাকৈ চকী দিয়া হৈছে। আৰু টাইমটো কৈ দিব দাদা। টাইমটো 1টা বজাৰ পৰা গধূলি 7টা বজালৈ খোলা থাকে। আহিব 1টাৰ পৰা 7টালৈকে, যিখিনি সময় থাকে আপোনালোকে সেইখিনি সময়ত আৰু কেৰি কৰি লৈ আছে। বা সকলো আহিছে, যিসকল বাই মানে লাইব্ৰেৰীটোৰ উন্মোচনৰ কামত আছিল। আজি আমি চাহ দোকানৰ পৰা ওলালোঁ, ইয়াতে আছে সেইসকল বা। আৰু সেই বগা ড্ৰেছত যি আছে সেইজন হৈছে আমাৰ ছাৰ। ছাৰে আমাক পঢ়াইছিল, হিন্দী শিকাইছিল। আৰু স্কুলখনত যে দেখাইছিলোঁ মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে, মোৰ মৰমৰ বিদ্যালয়খনৰ ছাৰ হৈছে আমাক হিন্দী পঢ়োৱা ছাৰজন। আৰু বিভাগটো ডিপাৰ্টমেণ্টটোত দেখাইছিলোঁ আপোনালোকক, সেইজনে ছাৰে আমাক শিকাইছিল। সোমাইছোঁ, অকণমান কিবা খাম আৰু মানে চকলেট খাম আৰু বাহঁতে। আৰু এই বাসকল হৈছে আমাৰ স্কুলত লগ পোৱা আৰু লগতে কলেজতো লগ পাইছোঁ, দেখিছোঁ। এতিয়া বাসকল মানে টিচাৰ হৈছে। এতিয়া আমি যাব ওলাইছোঁ। এতিয়া পলমে হ'ল, ছাৰৰ লগত কথা বতৰা হ'ল পুথিভঁৰালখনিৰ। আৰু আমি আহি থাকিম এনেদৰে পুথিভঁৰালত। তাৰ লগত মোৰ ফ্ৰেণ্ড ৰাজীৱ আহিছে। ৰাজীৱ, কেনেকুৱা লাগিল আজি? বহুত ভালে লাগিছে। পুথিভঁৰালত আহিব, আপোনালোকে গম পালে সেইটো। বহুখিনি কথা জানিব পাৰিলোঁ। যিহেতু আমাৰ শিক্ষাৰ ক্ষেত্ৰত মানে আজিকালি জানেই, আজিকালি পৰিস্থিতি ডিজিটেল যুগ হৈ পৰিছে। লগতে পঢ়াৰ প্ৰতি মানুহৰ আকৰ্ষণটো কমি গৈছে লাহে লাহে। সেইকাৰণে পঢ়িব, বহু কথা জানিব পাৰিব। ঠিক তেনেদৰে গীতাঞ্জলি, তোমাৰ কেনে লাগিল? খুব ভাল লাগিছে। আপোনালোকে আহিব, ধুনীয়া ধুনীয়া কিতাপ আছে, পঢ়িব। আহিব তেন্তে। এতিয়া আমি যাওঁ, ওলাইছোঁ আৰু কলা কৃষ্টি কেন্দ্ৰৰ পৰা। পৰিৱেশটো খুব ধুনীয়া, দেখালোঁৱে আপোনালোকক। আহিব, মন মুগ্ধ হৈ পৰিব। তেন্তে আজিলৈ এৰিছোঁ, ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পাম।